স্যার দীপেন বড়ুৱা আমন্ত্ৰণ জনালে আপোনাৰ এইটো সন্মান জনাম বুলি কৈছে যোৱাকালি সি হ'ল আবচুৰ মানুহ, মই হ'ল পলিটিকেল পাৰ্টিৰ মানুহ। এই আবচুৰ মানুহে পলিটিকেল মানুহক আমন্ত্ৰণ জনাব পাৰে, এইটোতো পলিটিকেল হৈ গ'ল। পলিটিকেল পাৰ্টিত যদি আপুনি আমন্ত্ৰণ জনায় তেওঁ সন্মান জনাম বুলি কৈছে যোৱাকালি কৈছে স্যাৰ। মোক বাৰু যাম বা নিচিনা ভাবিছে মোক পূৰ্বক ভাবিছে। এই মই আজি আহক বুলি ক'ব, সি অহাকালি মই কিয় যাম, এইটো মই যাম বা পূৰ্বক কিমান পূৰ্বক ভাবিছে মোক হে। মই আমন্ত্ৰণ কৰিলে আহিব বুলি, এইবিলাক কথা মই জিন্দগী বিশ্বাস নকৰো। ডেঞ্জাৰ মানুহ। আবচুৰ সভাপতি দীপেন বড়োৱে ঘোষণা কৰিছে যে স্যাৰ মানে সকলোৰ সমৰ্থনত এটা সমষ্টি দিলে তেওঁ নিৰ্বাচন খেলিব। বিপিএফে সমৰ্থন দিব নাই স্যাৰ। কাৰ সমৰ্থন? কংগ্ৰেছো দিব লাগিব, বিজেপিও দিব লাগিব, অল পাৰ্টি, CPM, CPI, UDF, BPF, কংগ্ৰেছ, বিজেপি আৰু কি পাৰ্টি আছে অসমত? 12-13টা ৰাইজৰ দল আছে। চবৰে সাপোৰ্ট এটা বিচাৰিছে স্যাৰ। সকলোৰে সাপোৰ্ট বিচাৰিছে এটা কমফৰ্ট মানে এটা সমষ্টি বিচাৰিছে। ক'ত বা আছে এনেকুৱা সমষ্টি? মইতো দেখা নাই এনেকুৱা সমষ্টি। সব পলিটিকেল পাৰ্টিয়ে সমৰ্থন কৰা এনেকুৱা সমষ্টি মই পোৱা নাই আজিলৈকে। কংগ্ৰেছ ছাপোৰ্ট, অল ছাপোৰ্ট মানে কংগ্ৰেছো দিব লাগিব, UDFও দিব লাগিব, BPFও দিব লাগিব, বিজেপিও দিব লাগিব, UPPও দিব লাগিব বা ৰাইজৰ দল দিব লাগিব। বহুত পলিটিকেল পাৰ্টি আছে। এনেকুৱা ইমান ভাল চিট মই আজিৰ দিনত অসমত বিচাৰি পোৱা নাই মই।